মানুহবিলাক বহুত আগ্ৰহী আৰু বহুত প্ৰশিক্ষাৰ্থী হৈছে সেইকাৰণে বহুত বেছি ভাল লাগিছে মুঠ কিমানজন আছে 150 গৰাকীমান হ'ব ভাল লাগিছে আজি কেইদিন আজি 6 নম্বৰ দিন হয় বিহু বুলি সৰুকৈ এটা বিহুকে সৰু চুৰিকৈ নাম এটি নাহৰ তগৰ কেতেকী ডাল ভৰি ফুলিলে অ ধৰণী ধুনী বৰ পথাৰতে কিয় ঢোল বজালি অ কলি জামুৰ জোকাৰি গ'ল হয় ছাত্ৰ সন্থাৰ মানে কৰ্মশালাত নথৈ আনন্দিত হৈছোঁ হেমা গগৈ বাইদেউ প্ৰশিক্ষক হিচাপে আহিছে আমাৰ জোনাইলৈ ইমান পিছপৰা অঞ্চললৈ আমাৰ ল'ৰা ছোৱালীখিনি বিহু কৰ্মশালা শিকি বহুতখিনি পাৰ্গত হৈছে সেয়ে আপোনালোকক মই ধন্যবাদ দিছোঁ বাকী বিহু প্ৰস্তুতি কেনেকৈ চলিছে ভালেই চলিছে আমাৰ গাঁৱতো চলিছে বিহু অখৰা হৈছে আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক তথা জোনাইবাসী ৰাইজক আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি 8দিনীয়া কাৰ্যসূচীৰে আমি জোনাইখনত জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আমি বিহু কৰ্মশালা আয়োজন কৰিছোঁ আমাৰ প্ৰশিক্ষক হিচাপে আমাৰ ধেমাজিৰে হিমা গগৈ তেখেতক আমি মাতি আনিছোঁ লগতে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা কৰ্মশালাখনত মুঠ নাচনী 150জনীতকৈ বেছি অধিক আমি পাইছোঁ গতিকে সকলোকে জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ এই কৰ্মশালাখনক ভালদৰে সুচাৰুৰূপে চলাই নিবলৈ জোনাইবাসী ৰাইজৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ ধন্যবাদ